নমস্কাৰ বন্ধুসকল, মই ৰাজকিশোৰ আপোনালোকৰ ইনফলাইভলৈ স্বাগতম। বন্ধু আমি আজি আলোচনা কৰিব খুজিছো টাইটানিকৰ অন্তিম খণ্ড। বন্ধুসকল, টাইটানিকখন এক্সিডেণ্ট হোৱাৰ আৰু এটা কাৰণ হ'ল তেওঁলোকৰ কেপ্টেইনৰ হাতত নাছিল এটাও দূৰবীন থাকিলে হয়তো এই এক্সিডেণ্টটো হ'ব নাপালে হয়। কাৰণ যদি 30 ছেকেণ্ড আগত বৰফৰ টুকুৰাটো তেওঁলোকে দেখা পালে হয় তেতিয়া টাইটানিকখনৰ গতি বেলেগ দিশলৈ লৈ যাব পাৰিলে হয়। টাইটানিকৰ আমি আন কিছুমান কথালৈ এতিয়া আগবাঢ়িম। টাইটানিক জাহাজখনৰ ভিতৰৰ পৰাই তাৰ কৰ্মচাৰীসকলে প্ৰকাশ কৰি উলিয়াইছিল দৈনিক বাতৰি কাকত। টাইটানিক জাহাজখনৰ হৰণৰ শব্দ প্ৰায় 16 কিলোমিটাৰ দূৰৰ পৰা শুনা পোৱা গৈছিল। টাইটানিকৰ যাত্ৰী আৰু কৰ্মচাৰীসকলৰ বাবে 39,000 কেজি মাংস, 1590 কেজি পিঁয়াজ, 40 টন আলু, 36,000 কেজি আপেল ইত্যাদি জমা আছিল। জাহাজত সদায় 63,000 লিটাৰ পানীৰ প্ৰয়োজন হৈছিল। ফুল লোড হোৱাৰ পিছত টাইটানিকৰ ওজন হৈছিল প্ৰায় 46,326 টন, অৰ্থাৎ 4,63,26,000 কেজি। ইমান ওজন বুকুত লোৱাৰ স্বত্বেও ঘণ্টাত 42 কিলোমিটাৰ বেগত যাব পাৰিছিল সেই টাইটানিক জাহাজ। কৰ্মচাৰীয়ে নিজ হাতেৰে এই কয়লা জ্বলোৱা কামটো কৰিছিল আৰু জাহাজৰ ইঞ্জিনটো আছিল প্ৰায় 46 হৰ্চ পাৱাৰৰ। এক্সিডেণ্টত টাইটানিকখন মাজতে দুখৰা হৈ গৈছিল। দুয়োটা খণ্ড বন্ধুসকল এতিয়াও সাগৰৰ তলতে পৰি আছে। কিন্তু টাইটানিকখনৰ যি দুটা টুকুৰা হৈছিল সেই দুটা টুকুৰাৰ ব্যৱধান বন্ধুসকল প্ৰায় 600 মিটাৰ। বিজ্ঞানীসকলে বহুত পৰীক্ষা নিৰীক্ষা কৰিও এই কথাটো উদ্ভৱ কৰিব পৰা নাই যে 600 মিটাৰ ডিষ্টেঞ্চ হোৱাৰ কথাটো কি। বন্ধুসকল, আজিৰ কাহিনী আমাৰ ইমানেই। যদি আপোনালোকে আমাৰ ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব।